ক্ষেত্ৰত আজি বহুত লং জাৰ্ণি ওলাইছোঁ বেছি দিনৰ বাবে নহয় দুদিনৰ বাবে দেখিছে কাপোৰকেইটা পেক কৰি লওঁ আমাৰ ওলাব গৈ গাড়ী 8টা বজাত আছে ক'ত যাম ক'ম বাৰু আপোনালোকক ক'ত যাবা নাজানো ফুৰিবলৈ যাম দেখি গাড়ীত খাবলৈ কিবা কিবি মাৰি দিছে মই তাকে চাই লৈছোঁ চাই মেলি বোলো পেক কৰি লওঁ বৰাই নহ'লে থাকি যাব পাৰে যিহেতু ছোৱালীজনী লৈ যাম সেইকাৰণে মানুহজনে বোলে কিমান কিবা কিবি লৈ যা তাই আমনি কৰিব পাৰে সেইবাবে মই লৈ লৈছোঁ তাৰপৰা দেহা মানুহ উলিয়ালোঁ তাই টোপনি গ'লে দেখিছেনে তাই শুই আছে তাৰপৰা বোলো ময়ো ওলাই ল'লোঁ এয়া দেখিছে মই ৰেডি ময়ো ওলাই মেলি ল'লোঁ ওলাই দেহা মানুহক জগাই আনিছোঁ তাই টোপনি বগাই নেদেখিছেনে তেনে টানি আজৰি কৰি তাইক উলিয়াই আনিছোঁ যিহেতু আমাৰ অকণমান যাবলৈ দেৰিয়ে হৈছে তাৰপৰা ওলাই মেলি মাহীয়েকৰ ঘৰলৈ গ'লোঁ মাহীয়েকেতো ওলাই মেলি ৰেডি হৈছে সিহঁতি জোতাৰ কাৰণে কাজিয়া লাগিছে বোলে মূৰ্খ ইজনী কৈছে মূৰ্খ বাৰু যি কি নহওক যাৰে খনক দৰকাৰ নাই তাৰপৰা দেউতাই ওলালে থ'বলৈ যাম বুলি এয়া দেখিছে দেউতাই চাইকেলখন উলিয়াইছে যিহেতু বেগ কেইবাটাও নিম তাৰপৰা আহি সেই জেগা পালোহি য'ত আমি গাড়ীত উঠিম তাৰপৰা এয়া দেখিছে গাড়ী আহি পালেহি আৰু এয়া আমি গাড়ীত উঠিবলৈ লৈছোঁ এয়া আমি গাড়ীত উঠি আহি আছোঁ আহি অকণমান ৰখাওঁতে দেখিলোঁ যে পিছফালে এৰোপ্লেন এখন ৰখাই থোৱা আছে তাৰপৰা চাম বুলি সকলো নামি গ'লোঁ এয়া দেখিছে এৰোপ্লেনখন ওচৰৰ পৰা চাবলৈ পালোঁ যিহেতু এৰোপ্লেন উৰি যোৱা দেখিছোঁ কিন্তু এনেকৈ ওচৰলৈ গৈ চাই পোৱা নাই সেইবাবে এৰোপ্লেনখন চাবলৈ বুলি সকলোখিনি দৌৰি গ'লোঁ তাৰপৰা দৌৰি গৈ কেইকপিমান চেলফিও মাৰিলোঁ নৰ্মাকৈ নাই থকা দেই ৰাই চেলফি দুকপিমান মাৰি ল'লোঁ বোলো ঘৰত দেখুৱাবলৈকে হ'ব সেইবাবে আপোনালোককো দেখুৱাই দিছোঁ তাৰপৰা এৰোপ্লেনখন চাই মেলি আহি আকৌ গাড়ীৰ ফালে ৰাওনা হ'লোঁ গাড়ীত উঠি বোলো সকলোখিনি বহি লওঁ বহি আকৌ যিহেতু দিনে পোহে পাবগৈ লাগিব সেই বুলি চিপছৰ পেকেটটাকে উলিয়াই গাড়ীত খাই লওঁ মানুহবোৰে মাতিলে আহ বোলে উঠি সেই বুলি কৈ আমিও জাপ মাৰি উঠিলোঁগৈ তাৰপৰা এয়া দেখিছে 4:30 5টামান বজাত বগীবিল দলং পাৰ হৈছোঁ আন্ধাৰে হৈ আছে সেইবাবে ভালকৈ নেদেখিলে তাৰপৰা আমি পালোহি চিলাপথাৰ পাওঁতে আমাৰ 5টা 5:30 হৈছে আৰু চিকিমিকি ৰাতিপুৱা আছে তাৰপৰা চিলাপথাৰতে নামি কিবা কিবি এটা আমি খাই ল'লোঁ এয়া দেখিছে ভণ্টিহঁতে খাই ল'লে মই উঠা নহ'ল মই যিহেতু এই পাৰলৈ আছিলোঁ মই বোলো ৰ তহঁতকে এটা ভিডিঅ' কৰি লওঁ তাৰপৰা বোলো নহয় ময়ো ওলাই লওঁ এবাৰ তাৰপৰা দেখিছে মানুহবোৰৰ অৱস্থাই নাইকিয়া হৈ আছে যিহেতু ৰাতিটো টোপনি ক্ষতি কৰি আছে তেনেকৈ বুলি থাকোঁতে আমি আকৌ পাই গ'লোহি য'লৈ আহি আছিলোঁ সেই জেগা এইখন দেখিছেনে পাহাৰখন ছেকেণ্ডবাৰৰ বাবে আকৌ ওচৰৰ পৰা দেখিছোঁ যিহেতু আগতে এবাৰ দেখিছোঁ নাই দেখা বুলি নকওঁ তাৰপৰা আকৌ এবাৰ দেখিবলৈ পাম বুলি ভবা নাছিলোঁ এয়া দেখিছে পাহাৰৰ জাতি অকোৱা ৰাস্তা কি যে মজা লাগিছে গৈ দুইফালে পাহাৰ আৰু মাজে মাজে আমাৰ গাড়ীখন তাৰপৰা এয়া গৈ মালিনী থান পাই গ'লোগৈ চৰি দেই নকওঁ বুলি ভাবিও আকৌ কৈ দিবলগীয়া হ'ল হ'ব দিয়ক এনেওতো আপোনালোকক ক'বই লাগিব ন এয়া দেখিছে মালিনী থান পালোহি তাৰপৰা আমাৰ গাড়ী ৰখোৱা জেগালৈ গাড়ীখন লৈ আহিল তাৰপৰা এয়া দেখিছে গাড়ীখন ৰখালে তাৰপৰা বোলো আমি ইয়াতে ফ্ৰেছ হৈ মালিনী থান চাবলৈ যাম সেই বুলি কৈ আমি সকলোখিনি নামি দেখিছে সকলো নিজৰ জেগাত অকণমান ৰেষ্ট লৈ আমি বোলো অকণমান ভিডিঅ'টোত উঠি তাৰপৰা ফ্ৰেছ হৈ পেলাই বাকী আমি য'লৈ আহিছিলোঁ তাত আৰু চাবলৈ যাম দৰ্শককো দেখুৱাম যদি চাই ভাল লাগে লাইক এটা কৰিব সেই বুলি আমি এয়া ফ্ৰেছ হ'বৰ কাৰণে ওলাইছোঁ মালিনী থানৰ ছেকেণ্ড পাৰ্টটো চাবলৈ নাপাহৰিব আজিলৈ বাই বাই।